অসম বিধানসভাত বৰ্তমান যি পৰিৱেশ পৰিস্থিতি তাৰ ওপৰত আমি এটা কথা উপলব্ধি কৰিব পাৰিছোঁ যে বিধায়কসকলৰ যি আচৰণ, বিধায়কসকলৰ যি অসভ্য যি এটা দৃশ্য আমি দেখি আমি আচৰিত হৈছোঁ, আমি লজ্জাবোধ অনুভৱ কৰিছোঁ। বিধানসভাৰ নিচিনা পবিত্ৰ সদনত য'ত জনগণৰ আশা আকাংক্ষাৰ ওপৰত আলোচনা হ'ব, তাতে এই ধৰণৰ আলোচনা নহৈ জনগণৰ সমস্যা সমাধানৰ কথা চিন্তা নকৰি আজি যি বাদ বিবাদ আৰম্ভ হৈছে, যি আক্ৰমণ প্ৰত্যাক্ৰমণৰ কথা যি আহিছে, এজন বিধায়কে আন এজন বিধায়কক মাৰিব যায়, আন এজন বিধায়কে আন উপাধ্যক্ষক চোচা লয়, এই ধৰণৰ যি এটা পৰিৱেশ, এইটো কেতিয়াও আমাৰ কামনা নহয়, আমি কেতিয়াও কামনা নকৰোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ ক্ষেত্ৰতো আমি মানে এই ধৰণৰ কিছু মানে আমি অনুভৱ কৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যও কেতিয়াবা কেতিয়াবা সংহতৰ ভিতৰত বেছিকৈ উত্তেজিত হৈ তেখেতে বক্তব্য দিয়া আমাৰ দৃষ্টিগোচৰ হৈছে। এজন সাংবিধানিক পদত থকা ব্যক্তিয়ে এই ধৰণৰ বক্তব্য দিয়াটো কেতিয়াও শোভা নাপায়। একেলগে বিধানসভাৰ যিজন অধ্যক্ষ, যিজন পৰিচালনা কৰে, তেওঁৰো ভূমিকা নিৰপেক্ষ নহয় আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু অধ্যক্ষ ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে নিৰপেক্ষ ভূমিকা পালন কৰি তেওঁলোকে নিজৰ সদন পৰিচালনা কৰক, এটা আমি কামনা কৰিছোঁ। আৰু নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে এই ধৰণৰ দৃশ্য দেখি তেওঁলোকে কেতিয়াও গণতন্ত্ৰৰ যি শুভ, যে গণতন্ত্ৰৰ যি সুন্দৰতা, সেইটো নষ্ট যেন হোৱা মানে আমি অনুভৱ কৰিছোঁ। তাৰ কাৰণে আমি সকলো পক্ষকে সংযম ধৈৰ্য ৰক্ষা কৰি অনাগত দিনত যেতিয়া বিধানসভাৰ ভিতৰত এই ধৰণৰ পৰিৱেশ সৃষ্টি নহয়, তাৰ আমি কামনা কৰিছোঁ।